Hello guys, welcome to Expert. আজি আইছো নলবাৰী হলমাৰা ইয়াতে আমাৰ এক্সপেক্ট কোম্পানীৰ সম্পূৰ্ণ এটা ৱাশ্বিংৰ সেটআপ লাগিছে আৰু গুটেখিনি সেটআপটো আমাৰ এক্সপেক্ট কোম্পানী দ্বাৰা ইনষ্টলেচন কৰা হৈছে আৰু গুটেখিনি সেটআপ আৰম্ভণিৰ পৰা শেষলৈ আমি লগত থাকি ইনষ্টলেচন সম্পূৰ্ণ কৰিলো। আজি বহুত বদিনী আছিল, ওপেনিং সেৰেমনি দিয়া আছিল আৰু এখেত হল দোকানখনৰ স্বত্বধাৰী। এখেতে নিজে মুখেৰে দেখাই দিব, নিজে বস্তুকেইটা প্ৰেক্টিকেলি দেখাই দিব আমি কি মেচিন দিছো, কেনেকুৱা মেচিন দিছো আৰু আমাৰ সকলোখিনি মেচিন দাদা ব্যৱহাৰ কৰি কেনেকুৱা পাইছে। দাদা ভালে আছে নে? বহুত ধুনীয়া, তোমাৰ লগত থাকি তো বহুত ভাল লাগি আছে। আপোনাৰ এড্ৰেছটো ৰাইজক জনাই দিবনে? এইটো মই হলমাৰা, নলবাৰী ডিস্ট্ৰিক্ট। হয়, হলমাৰা এইটো পৰে। হলমাৰা ন? আৰু আমাৰ পৰা আপুনি কি মেচিন লৈছিলে? মই তোমাৰ পৰা কাৰ ৱাশ্বাৰ, ভেকুম ক্লিনাৰ, কম্প্ৰেছাৰ আৰু লিফ্টটো লৈছো। হোম ট্ৰেং আছে লগত, মানে সবখিনি লৈছো তোমাৰ পৰা। এটা ৱাশ্বিং চেণ্টাৰত যিখিনি বস্তুৰ প্ৰয়োজন হয় গোটেইখিনি বস্তু আমাৰ পৰা আপুনি পাইছে ন? পৰা লৈ সব গোটেইখিনি লৈছো। আপুনি আমাৰ এক্সপেক্ট কোম্পানীৰ লগত কেনেকৈ যোগাযোগ পাইছিলে? তো এইটো বিজনেছ মই আগৰ পৰা কৰিব খুজি আছিলো, তো ইউটিউব চাই থাকো, জানকাৰীটো লৈ ফুৰো, তো লোকেল মানুহ বিচাৰি আছিলো। তো সবৰে ভিডিঅ' চাইছো, তো তোমাৰ এইটো সব ফালৰ পৰা ভাল পাই আছো, মানুহবিলাকে একো হেৰি কৰা নাই, এনেকুৱা ৰিপৰ্ট বা এনেকুৱা পোৱা নাই। তো তোমালোক সেনেকৈ ইউটিউবৰ পৰা কণ্টেক্ট কৰি মই কৰিছো। এতিয়া ময়ো ভাল পাইছো, তো নকওঁ, মই বহুত ধুনীয়া পাইছো তুমি যিখিনি কৰিছা। আৰু বাকী মই সবকে ক'ম তেওঁলোকেও কণ্টেক্ট কৰি এইটো বস্তু কৰিব কৈছে, পুৰা ছাৰ্ভিচটো পুৰা পাব, এইটো মই গেৰাণ্টি দি কৈ আছো। ঠিক আছে, এইখিনি ধুনীয়া। আৰু ভিতৰত কি মেচিন আছে এবাৰ আমাৰ ৰাইজক? এইটো লিফ্টটো, কাৰ লিফ্টটো, বাটাৰফ্লাই লিফ্ট এইটো। তাৰপিছত হোম ট্যাঙ্কটো, অইল ট্যাঙ্কটো, লিফ্টৰ অইল ট্যাঙ্ক এইটো। আৰু ভিতৰত কি মেচিন আছে দেখাই দিয়ক। কম্প্ৰেছাৰ, এইটো কম্প্ৰেছাৰটো লগাইছে হেভি। কাৰ ৱাশ্বাৰটো এইটো 3 HP। লগতে চাব পৰিছে AR ইটালিয়ান হাই প্ৰেছাৰ কাৰ ৱাশ্বাৰ, AR ইটালিয়ান হাই প্ৰেছাৰ কাৰ ৱাছ, এইটো আমি ইয়াতে ডেলিভাৰী দিছো। আৰু লগতে চাব পৰিছে গোটেইখিনি প্ৰডাক্ট আমাৰ এক্সপেক্ট কোম্পানীতে মেনুফেকচাৰিং কৰা হয়। সকলোখিনি মানে লিকুইড জাতীয় বস্তু হয়। এটা ৱাশ্বিং চেণ্টাৰত ব্যৱহাৰ হোৱা যিখিনি বস্তুৰ প্ৰয়োজন হয় গোটেইখিনি বস্তু আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা দিয়া গৈছে। সবচে ভাল লাগিছে ফৰ্ম টেংকটো ইমান বঢ়িয়া। বাকীবিলাকৰ দেখা পাওঁ ফৰ্মবিলাক একদম পাতলাকে গৈছে, কিন্তু এইটো ইমান ধুনীয়া ফৰ্ম টেংক, গাড়ীখন ঢাকি যায়। সেইকাৰণে এইটো মই দেখাই আছো, মই নিজে মাৰি দেখাই আছো। এইটো গাড়ীখন একদম মজা, সবচে মজা বস্তু এইটো। ফৰ্মটো কেনেকুৱা পাইছে আপুনি? ফৰ্মটো বঢ়িয়া, সবচে ভাল লগা বস্তু এই ফৰ্মটো। আৰু ফৰ্মো আমাৰ এক্সপেক্ট কোম্পানীত বনোৱা হয়, ফৰ্ম টেংকটো আমাৰ এক্সপেক্ট কোম্পানীতে বনোৱা হয়। তাৰপিছত চাব পৰিছে আমাৰ এক্সপেক্ট কোম্পানীত দিয়া BC92 Pro ৱাইট এণ্ড ড্ৰাই ভেকুম ক্লিনাৰ। কিমান ধুনীয়া ভেকুম ক্লিনাৰ। আৰু ভেকুম ক্লিনাৰ আপোনাৰ যিটো পাইপ হয় বহুত দীঘল পাইপ, মোটামুটি আপোনাৰ 10 মিটাৰ। ইয়াত দেখাইছো সৰু, কিন্তু টানি দিলে বহুত দীঘল হৈ যায়। লগত আৰু চাব পাৰিছে যিটো আমাৰ এক্সপেক্ট কোম্পানীত কি বস্তু পায়, এইটো চাব পাৰিছে এটা ডিজেল স্প্ৰে গান। এইটো গানো আমাৰ এক্সপেক্ট কোম্পানীত পোৱা যায়। লগতে চাব পাৰিছে আৰু এটা চাওক পেইণ্টিং গান, কিমান ধুনীয়া এটা পেইণ্টিং গান। এই গানটো আমাৰ এক্সপেক্ট কোম্পানীৰ দ্বাৰা দিয়া হৈছে। এই গান আমাৰ এক্সপেক্ট কোম্পানীতে এভেইলেবল আছে। আৰু চাব পাৰিছে এইটো 500 পিচ ফুটমেটো দিয়া হৈছে, যেটো আপোনাৰ ৱাশ্বিং কৰাৰ পিছত ফুটমেট দিব লগা হয়। ফুটমেটো আমাৰ তাত এভেইলেবল আছে। দেখিবা এটা। আৰু এইটো চাব পাৰিছে আমাৰ এক্সপেক্ট কোম্পানীৰ দ্বাৰা দিয়া 15 ফুট ৱাশ্বিং চেণ্টাৰত ব্যৱহাৰ হোৱা ৱাশ্বিং লিফ্ট। আৰু আপোনাৰ যিবিলাক 3 হুইলাৰ বাহন আছে, 3 হুইলাৰ বাহনো এইটো লিফ্টত আপোনাৰ উঠাব পাৰিব। আৰু এইটো এটা ভাল কি জানে নাই, এইটো 360 ডিগ্ৰী ৰোটেট হয়। আপুনি মানুহে চাওক, মই ঘূৰাই দি আছো চাওক, কিমান স্পীডত ঘূৰি গ'ল, অকলে ঘূৰি আছে। 360 ডিগ্ৰী ৰোটেট হয়, ইমান ধুনীয়া লিফ্ট। চাওক মই অকলে ঘূৰাই দিছোঁ, 360 ডিগ্ৰী ৰোটেট হয়। আপুনি ভাবিছে এইফালে গাড়ী এটা সোমাই কেনে ৱাশ্বিং কৰিলে আকৌ পিছ বেক কৰি আনাৰ কোনো প্ৰয়োজন নাই। এনেকৈ আনি কেনে এনেকৈ ঘূৰাই দিয়ে, সেইকাৰণে আপুনি ওলাই লৈ যাব পাৰিব। এইটো হ'ল আমাৰ এক্সপেক্ট কোম্পানীৰ 15 ফুট ৱাশ্বিং চেণ্টাৰত ব্যৱহাৰ হোৱা ৱাশ্বিং লিফ্ট। তাৰপিছত চাব পাৰিছে আৰু দোকানখন আজি শুভ উদ্বোধনী আছিল, মানে অপেনিং চেৰিমনি দি আছিল। আৰু
ইয়াতে পূজা পাতি কৰি সিহঁতে অপেনিং কৰিছিলে আৰু ইয়াতে এতিয়াও মানে পূজাৰ চাকি জ্বলি আছে ধুনীয়াকৈ বামুণ চামুণ দি কিনে পূজা চূজা কৰিছিল আৰু ভিতৰত কি মেচিন দিছোঁ আহক মেচিনকেইটা দেখাই দিওঁ আৰু এইটো চাব পাৰিছে আমাৰ ৱেক্সপেড কোম্পানীৰ যিটো হেভি ডিউটি 70 লিটাৰ ফৰ্ম টেঙে যিটো আপোনাৰ আৰু ভিতৰলৈ আহক ভিতৰত আমাৰ ৱেক্সপেড কোম্পানীৰ দ্বাৰা কি মেচিন দিয়া হৈছে আৰু এইটো আপোনাৰ হাইড্ৰলিক অইল টেংক বুলি কয় ইয়াতে অইল টেংক ইয়াৰ ভিতৰত এড আছে 160 লিটাৰ আৰু ভিতৰত চাব পাৰিছে কি মেচিন দিয়া আছে ভিতৰলৈ আহক মেচিনকেইটা দেখাই দিওঁ এইটো হ'ল 500 পাউণ্ডৰ সিংগল ফেচৰ 500 পাউণ্ডৰ এয়াৰ কম্প্ৰেছাৰ বহুতে হেভি ডিউটি এয়াৰ কম্প্ৰেছাৰ বহুত ধুনীয়া কোৱালিটিৰ এয়াৰ কম্প্ৰেছাৰটো আৰু এয়াৰ কম্প্ৰেছাৰটো চাওক ব্লকটো কিমান ধুনীয়া লগতে ষ্টাৰ্টাৰো এটা লগোৱা আছে যেটো নেকি ষ্টাৰ্টাৰ বেলেগ কোম্পানী নিদিয়ে পটতকে আৰু এইটো এটা সবতকে ভাল বস্তু অটো কাট যেতিয়া আপোনাৰ কম্প্ৰেছাৰৰ এয়াৰটো 140 হৈ যাব 140 হ'ব তেতিয়া কম্প্ৰেছাৰটো অটোমেটিকলি বন্ধ হৈ যাব আৰু যেতিয়া আপোনাৰ কম্প্ৰেছাৰটো খালি হ'ব অটোমেটিকলি কম্প্ৰেছাৰটো অন হ'ব আৰু লগতে চাওক গোটেইখিনি প্ৰডাক্ট আমাৰ ৱেক্সপেড কোম্পানীৰ দ্বাৰা বনোৱা হয় যেনে হেভি ডিউটি ফৰ্ম টায়াৰ শ্বেনাৰ্ছ হেভি ডিউটি ফৰ্ম কাৰৰ শ্বেম্পু ডেশবোৰ্ড পলিছ হেভি ডিউটি ডেশবোৰ্ড আইৰন ইণ্টেৰিয়ৰ বাইক স্প্ৰে পলিছ গোটেইখিনি প্ৰডাক্ট আমাৰ ৱেক্সপেড কোম্পানীতে মেনুফেকচাৰিং কৰা হয় আৰু লগতে চাব পাৰিছে হাই প্ৰেছাৰ স্পীড সিংগল ফেচৰ AR ইটালিয়ান ব্ৰেণ্ডৰ ইটালিয়ানৰ পাম হয় ইটালিয়ানৰ পৰা ইম্পৰ্ট কৰা হৈছে বহুতে হেভি ডিউটি কাৰৰ AR XT 1315N বহুতে হেভি ডিউটি কাৰ ৱাশ্ব সিংগল ফেচত চলে আৰু চাব পাৰিছে ইয়াতে সবতকে ভাল বস্তুটা VRT3 আনলোডাৰ লগোৱা আছে ইটালিয়ান পৰা ইম্পৰ্ট কৰি আনি কেনে লগাই দিয়া হৈছে বহুতে হেভি পটতকে আপোনাৰ বেয়াও নহয় বহুত ধুনীয়া এটো আপোনাৰ AR সিংগল ফেচৰ ইয়াৰ শেষত মোৰ ক'ব লাগে ৱেক্সপেড কোম্পানীত মই গোটেইখিনি বস্তু পাই বহুত সুখী আৰু কোনোবাই যদি এইটো বস্তু ল'ব খোজে তেনেহ'লে কণ্টেক্ট কৰক কণ্টেক্ট নম্বৰটো একেলগে থাকিবই কণ্টেক্ট কৰক ছাৰ্ভিচটো পূৰা দিব এইটো কাৰণে মই নিজে ক'ব পাৰোঁ বহুত ধুনীয়া কাম চলি আছে আৰু মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কোম্পানীৰ ফালৰ পৰা যেনেকৈ আৰম্ভণিৰ পৰা শেষলৈকে আমি আপোনাৰ লগত লাগি আছিলোঁ আশা কৰোঁ ভৱিষ্যতে এনেকুৱা যিটো ৰিলেশ্যনশ্বিপ আৰু ভৱিষ্যতে যাতে থাকি যাওঁ তোমাৰ দ্বাৰা তুমি কৰাৰ দৰে মোৰ হৃদয় তুমি কৈছিলা বা মই কৈছিলোঁ এইখিনি কৰিছিলা তুমি বা নোৱাৰিলেও তুমি মোক কৈছিলা সেই হিচাপত মই এইটো কৰি পেলালোঁ মোৰো ভাল লাগিল তোমাৰ ছাৰ্ভিচটোৰ কাৰণে মই 100% মোক কম বহুত ভাল আৰু এই ছেটাৰটোত আপোনাৰ মেচিনটো বিক্ৰী সবেই কৰে কিন্তু মেচিন বিক্ৰী কৰা মেইন বস্তু নহয় মেইন বস্তু হ'ল আপোনাৰ ছাৰ্ভিচটো আপোনাৰ যেতিয়া ভাল দিব তেতিয়া কাষ্টমাৰ নিজে ছেটিছফাই হ'ব কিয় জানে মেচিনটো বিক্ৰী কৰাৰ পিছত মেচিনৰ ভাল বেয়া হ'বই পাৰে এইটো ডাঙৰ বস্তু নহয় মেচিন বোলা বস্তু হ'লে বেয়া হ'বই যিমান গেৰাণ্টি দিয়ক যিমান ৱাৰেণ্টি দিয়ক কিন্তু বেয়া হোৱাৰ লগে লগে ছাৰ্ভিচ দিয়া বা মেইনটেনেঞ্চ কৰা এইটোৱে আচল মানে মেইন বস্তু এইখিনি বস্তু আমাৰ ৱেক্সপেড কোম্পানীত কেতিয়াও গাফিলতি নকৰে কিবা এটা প্ৰব্লেমৰ লগে লগে ছল্ভ কৰাৰ চেষ্টা আমাৰ ৱেক্সপেড কোম্পানীয়ে কৰে আৰু এই ছেটআপটো আকৌ এবাৰ কৈছোঁ নলবাৰীত শলমাৰ ইনষ্টলেশ্যন কৰিছোঁ আৰু কোনোবা ব্যক্তিয়ে অসমৰ বা অল নৰ্থ ইষ্টত আমি ডেলিভাৰী দি আছোঁ বা অল নৰ্থ ইষ্টৰ আমাৰ মেচিনকেইটা ইনষ্টল হৈ গ'ল য'তেই নহওক ডিমাপুৰ হওক লখিমপুৰ হওক গোলাঘাট হওক শিৱসাগৰ এইফালে বৰপেটা হওক নলবাৰী হওক তাৰপিছত আপোনাৰ এইফালে মেঘালয় হওক মানে অল নৰ্থ ইষ্টত আমিও উপস্থিত আছোঁ আপোনাৰ আপুনি ভিডিঅ'টো যিকোনো ডিষ্ট্ৰিক্টৰ পৰা চাইছোঁ অল নৰ্থ ইষ্টৰ ভিতৰত সকলো ঠাইতে আমাৰ ছাৰ্ভিচ এভেইলেবল আছে যদি আপোনালোকৰ এনেকুৱা ৱাশ্বিং চেণ্টাৰ ছেটআপ বা গেৰেজ ইকুইপমেণ্ট লগা আছে ডিছপ্লে চলি থকা আমাৰ ৱেক্সপেড কোম্পানীৰ অফিচিয়েল নাম্বাৰত এই নাম্বাৰত যোগাযোগ কৰিলে সকলোখিনি বস্তু আপোনাৰ